আৰু খেল খেলি যদি পইচা পোৱা, খেল খেলি যদি ধুনীয়া নাম হ'ব পাৰে, তেনেহ'লে তোমালোকৰ ভাল লাগিব নে বেয়া লাগিব? কথা পাতিলেহে কথা ক'ম, হয় নহয়? খেলি ভাল লাগে, হয় নহয়? খেলাৰ বয়স কোনটো সময়ত আমি খেলি ভাল পাওঁ? বাচ্চাকেইটা ক'ব দিয়াচোন, হয় নহয়? খেলিবলৈ পালে আমাৰতো ভোক নালাগে। আৰু এনেকুৱা এটা খেল, যিটো খেল খেলি যদি ধুনীয়াকৈ টিভিত আহিব পাৰা, গাড়ী চলাব পাৰা, আৰু যদি চৰকাৰে চাকৰি দিয়ে, তেনেহ'লে কেনেকুৱা খেল খেলিব লাগে? গতিকে আমি খেলবিলাক একদম সৰু অৱস্থাতে আৰম্ভ কৰিব লাগে। আৰু এনেকুৱা খেল আৰম্ভ কৰিব লাগে, যিটো খেল খেলিলে আমি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেল, আৰু ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেল, অসমীয়াত কি হ'ব, জিলাভিত্তিক। প্ৰথমে ইয়াত যোনে জিকিব সি জিলাভিত্তিক খেলিবলৈ পাব, জিলাত যোনে জিকিব সি ৰাজ্যিক ভিত্তিত খেলিবলৈ পাব, আৰু ৰাজ্যিক ভিত্তিত যোনে জিকিব সি সৰ্বভাৰতীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ পাব। আৰু যিজন ল'ৰাই ডিষ্ট্ৰিক্ট লেভেলটো চিলেকশ্যন পাই যায়, তাৰ পাছত আৰু তাৰ অহা যোৱা থকাৰ খৰচটো কোনে দিয়ে? চৰকাৰে দিয়ে। কিন্তু সেই চৰকাৰে সিদ্ধান্ত কৰি দিয়া গেমবিলাক আমি খেলিব লাগিব। গতিকে তোমালোকে কি গেম গম পোৱা? এতিয়ালৈকে নাম কোৱাচোন, কি গেম আছে? তোমালোকে খেলি ভাল পোৱা গেমৰ নাম কোৱা? কি ধৰণৰ খেল? তোমালোকে জানা নামটো কোৱা? ফুটবল, কাবাডী, বেডমিণ্টন, হকী, আৰু কোৱা? ভলীবল, উচু, আৰু ৰেচলিং, আৰু কৈ যোৱা? কি কৈছা? বক্সিং, ভেৰি গুড। আৰু কোৱা? আৰু গতিকে ঢেৰ গেম আছে, যিবিলাক গেম খেলি আমি চৰকাৰী সা সুবিধাৰ উপৰিও চাকৰি অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নামটো জিলিকাব পাৰোঁ। গতিকে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি এটা দিশ, খেলৰ জৰিয়তে এটা দিশ দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু খেল খেলিলে কি লাভ হয়? ডাঙৰবিলাকে কোৱাচোন, খেল খেলিলে কি লাভ হয়? খেল খেলিলে ছাৰ ফিজিকেলি মেণ্টেলি দুয়োফালে ফিট থাকে। হয়। লগতে মানে খেল খেলিলে লাভটো ছাৰ মানে ফাইনেন্সিয়েলিও লাভ হয় ছাৰ। বেলেগকৈ যদি আমি যদি এতিয়া দুখীয়া ঘৰৰ পৰা বিলং কৰোঁ, তেতিয়াহ'লেও ভৱিষ্যতে ভাল খেল খেলি যদি ভাল নাম আনিব পাৰোঁ, নিশ্চয় ফেমিলি ষ্টেটাছটো আৰু বাঢ়িবগৈ। তোমালোকে হিমা দাসৰ নাম শুনিছা? শুনিছোঁ, হয় নহয়? সি বৰশী বাৰী থাকে, মাছ ধৰি পিনি খাব লগা আছিলে এটা সময়ত প্ৰটিন পাউডাৰ খাবলৈ পইচা নাছিলে। এতিয়া কি হ'লগৈ তাই? কি হ'লগৈ? হায়াৰ ছেকেণ্ডেৰী পাছেই কৰা নাই, ৰিজাল্ট দিলে নাই দিয়া ন? কি হ'লগৈ? DSP। গতিকে এনেকুৱা গেম, যিটো গেম ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেকগনাইজ, গতিকে তেনেকুৱা গেম আমি আমাৰ ল'ৰা ছোৱালীক দিব লাগে। গতিকে তোমালোক সৰু সৰু ল'ৰা ছোৱালী এতিয়া কোনটো গেম খেলিলে তোমালোকৰ কাৰণে লাভ হ'ব, আৰু কোনটো গেম খেলিলে তোমালোকে আগলৈ ভাল কৰিব পাৰিবা, সেই গেমটো বিচাৰি দিয়াটোৱে হৈছে আমাৰ কৰ্তব্য। আৰু তোমালোকক খেলাৰ সুবিধাটো কৰি দিব লাগে। গতিকে তোমালোকে মন দি খেলিব লাগিব, আৰু সেই গেমটো খেলিব লাগিব যোনটো গেম খেলি তোমালোকৰ খুব ভাল লাগে, হয় নহয়? এতিয়া কোৱা, কোনটো গেম খেলি পূৰা একদম ভোক নলগা হৈ যায়? কোৱাচোন, নিজৰটো কোৱা। কি খেলি ভাল পোৱা? সেইটো যিটো খেলিবলৈ দিলে দিনটো খেলিবা, তাৰমানে দিন কি মাহ বছৰ খেলি থাকিবা, কি খেলিবা? ভিডিঅ' গেম বাদ দি, ভিডিঅ' গেম বাদ দি কোৱাচোন, কোৱা মনৰ কথাটো কোৱা, তেতিয়াহে আমি গম পাম কি খেলি ভাল পোৱা। বক্সিং, আৰু কোৱা? কোন? নিজৰ মনৰ কথাটো কোৱা। কোৱা আকৌ তোমালোকে মনৰ কি খেলিবা? খেলি ভাল পোৱা তোমালোকে নেখেলাই নেকি? খেল গেম নেখেলাই? কাবাডী, গুড। আৰু হাইড এণ্ড চিক। অ'কে, কাবাডী, বক্সিং আৰু হাইড এণ্ড চিকটো আমি কিয়, হাইড এণ্ড চিকটো তোমালোকে এনেই ফূৰ্তিৰ কাৰণে খেলিব পাৰা, আমিও খেলিছিলোঁ, তোমালোকৰ ল'ৰা ছোৱালীও খেলিব, তোমালোকৰ নাতিও খেলিব। সেইটো কিন্তু ফূৰ্তিৰ কাৰণে খেল, সেইটো চৰকাৰে চাকৰি নিদিব, মেডেল নাপাবা। গতিকে হাইড এণ্ড চিক খেলিবা কেতিয়াবা ফূৰ্তিৰ কাৰণে। কিন্তু বক্সিং খেলিলে কি, বক্সিঙৰ বক্সাৰ নাম কিছুমান জানা তোমালোকে? আমাৰ নৰ্থ ইষ্টৰ গোটেই পৃথিৱীত নাম কৰি আছে, কোৱাচোন?
ঠিক আছে, মেৰী কম, শিৱ থাপা আচ্ছা, আৰু কুংফু কোনে ভাল পায়? সুমনি বৰা বড়ো আৰু যি নাম কি আছিলে লাভলীনা বুঢ়াগোহাঁই এতিয়া অলিম্পিক খেলিবলৈ গৈছে। আমাৰ অসমৰে ছোৱালী, অসমৰ ল'ৰা। ঠিক আছে, গতিকে আমি এনেকুৱা গেম খেলিম যিটো গেমে আমাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ দিবলৈ সক্ষম হ'ব। আৰু চৰকাৰে এটা ধুনীয়া ঘোষণা কৰিছে 12 পেজৰ, মানে 14 বছৰৰ ল'ৰা ছোৱালীৰ গেম আছে স্কুল অলিম্পিক। ঠিক আছে, স্কুল অলিম্পিক তোমালোকে 14 বছৰৰ ভিতৰত স্কুল অলিম্পিক খেলিব পাৰা। 14, 15, 16, 17, তাৰপাছত তোমালোক আৰম্ভ হ'ব under-17, পাছত under-19, তাৰপাছত 21, তাৰপাছত 23, পাছত সেই গেমবিলাক বেলেগ বেলেগ পৰ্যায়ত বেলেগ বেলেগ কম্পিটিশ্যন হ'ব। আৰু যোনে মেডেল পাব সেই মেডেল উইনাৰবিলাকক চৰকাৰে কেছ নগদ ধন দিবলৈ সিদ্ধান্ত কৰিছে। আজি তোমালোকে ইয়াত আৰম্ভ কৰা, তোমালোকে যদি ভাল খেলা চৰকাৰে তোমালোকক সা সুবিধা দিবলৈ অলৰেডি নটিফিকেশ্যন আৰম্ভ কৰিছে। এইটো চৰকাৰে খেলত যথেষ্ট গুৰুত্ব দিছে আৰু প্ৰত্যেকটো গাঁৱতেই গ্ৰাম পঞ্চায়ত লেভেলত খেলটোক উদগনি জনাইছে। খেল খেলিলে কি লাভ হয়, তোমালোকৰ পাছফালে থকা এজনে ক'লে, এই খেল খেলিলে শৰীৰটো সুস্থ হৈ থাকে। ঠিক আছে, আৰু ল'ৰা ছোৱালী শৰীৰটো যদি সুস্থ নহয় তেনেহ'লে আগলৈ যেতিয়া ডাঙৰ হ'ব সিহঁতে এটা ভাল লাইফ জীয়াই থাকিব নোৱাৰিব, বিভিন্ন বেমাৰ আজাৰৰ পৰা আক্ৰান্ত হ'ব। আটাইতকৈ ডাঙৰ কথাটো হৈছে তোমালোকে যদি খেলত নিজকে ব্যস্ত নৰখা তেনেহ'লে তোমালোকৰ কিছুমান বেয়া অভ্যাস আহিব। হয় নহয়? কি বেয়া অভ্যাস? যেনে এনেই মোবাইল টিপি চকুটো বেয়া কৰি লোৱা, সময় নষ্ট কৰা, লগতে বেয়া বস্তু খোৱা, বেয়া লগত ঘূৰি ফুৰা, তেনেকৈ সময় নষ্ট হ'ব। আৰু যেতিয়া তোমালোকে ডেকা ল'ৰা হ'বা তেতিয়া তোমালোকক ইয়াৰ পৰা গোগামুখলৈ কোনেও চিনি নাপাব, খালি বেয়া কথাহে ক'ব, এই আমুক ল'ৰাটো বেয়া, তামুক ল'ৰাটো বেয়া। কিন্তু তোমালোকে যদি ভাল খেলা বা পঢ়া তেতিয়াহ'লে কি কৰিব, তোমালোকৰ গাড়ীত লৈ যাব, তোমালোকৰ অট'গ্ৰাফ ল'ব। বুজি পাইছা নে বেছি টান হৈছে কথাটো? গতিকে তোমালোকৰ অট'গ্ৰাফ ল'ব। আৰু তুমি আজি ষ্টাৰ্ট কৰিলেহে যেতিয়া তোমালোকে এই দাদাবিলাকৰ সমান হ'বা তেতিয়া তোমালোকে ডাঙৰ গাড়ীৰ পৰা নামি আহিব পাৰিবা নিজৰ গুণৰ জৰিয়তে। আমি এইখিনিতে 2-3টামান গেম আমি আৰম্ভ কৰিম। এটা হৈছে বক্সিং। ঠিক আছে, বক্সিং দেখিছা তোমালোক সকলোৱে? গতিকে বক্সিংটো খুব সহজ কিন্তু খুব টানো। আৰু আমি সদায় কাজিয়া লাগিলে বক্সিঙে কৰোঁ, হয় নে নহয়? কৰোঁ নকৰোঁ? যাৰ লগতে কাজিয়া লগ আমি কি কৰোঁ? ঘুচিয়াই কৰোঁ। গতিকে বক্সিংটো এক ধৰণৰ ঘুচিয়াই হয়, কিন্তু তাত কিছুমান নিয়ম বন্ধা আছে আৰু সেই নিয়ম মতে খেলিব লাগে। আৰু সেই নিয়ম মতে যদি আমি ঘুচি কৰোঁ আমি কিছুমান স্ক'ৰিং পইণ্ট পাওঁ, আৰু সেই স্ক'ৰিং পইণ্টৰ ওপৰত বেছ কৰি পিনি কোন উইনাৰ হ'ব কোন হাৰিব সেইটো সিদ্ধান্ত কৰা হয়। গতিকে আমি যেতিয়া ইয়াত ট্ৰেইনিং আৰম্ভ কৰিম সেই ট্ৰেইনিঙত তোমালোকৰ শাৰীৰিক যোনটো ফিটনেছৰ লগে লগে সেই বক্সিঙৰ যিবিলাক মুভ আছে, যিবিলাক ষ্টেপছ আছে, যিবিলাকৰ দ্বাৰা তুমি পইণ্টছ ল'ব পাৰা, সেই বিষয়ে আমি ইয়াত ট্ৰেইনিং দিওঁ। আৰু সেই ট্ৰেইনিঙৰ সময়ত অলপমান কষ্ট হয়, কিন্তু কষ্ট কৰিলেহে ফল মিঠা হয়, হয় নহয়? গতিকে মই ধৰি লৈছোঁ তোমালোকে ইয়াত খেলত ইণ্টাৰেষ্ট থকাৰ কাৰণে ইয়ালৈ আহিছা, আৰু তোমালোকৰ দাদা আৰু আংকেল যিসকল গোটেই অনুষ্ঠানটোত ভাগ লৈছে তেখেতসকলৰে তোমালোক চাগে ল'ৰা ছোৱালী। এতিয়া আমি সকলোৱে মিলি এই অঞ্চলটোৰ পৰা যাতে আমি ভাল বক্সাৰ এজন, তেনেকৈ ৰেচলাৰ অথবা উচুৰ প্লেয়াৰ আমি উলিয়াব পাৰোঁ। গতিকে এতিয়া আমি তোমালোকক বক্সিঙৰ বিষয়ে অকণমান ডেমো এটা দেখুৱাম, বক্সিং কেনেকৈ কৰে, নহয় জানো? আমাৰ বক্সাৰকেইটা ক'ত? ছাৰ এইখিনিতে মই এটা কথা কওঁ, এইখিনিতে আমাৰ ছাৰক সম্বৰ্ধনা এটা জনাম। অঁ, হৰ্ষক দাক মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। নামটো আমাৰ মেইন কোচ চিনাকি কৰি দিম বক্সিং। গতিকে বক্সিঙৰ কেইটামান নমুনা তোমালোকক দেখুৱাই দিম।
মই ক'লোৱে বক্সিংটো যেনেকৈ আমি কাজিয়া লাগিলে ঘুচিয়াই